মজা না তোৰ গা মজা Intinya sab susu. পিঁয়াজ কাটা Lah. হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল এণ্ড গাইজ অন্য এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। আজি আমি গৈ আছোঁ গাইজ এনেকুৱা এটা পিকনিক কৰিবলৈ। আমি তিনিজন গৈ আছোঁ কি আমি জংঘলত খানা খাবলৈ গৈ আছোঁ। আমি আজি চুঙাত ভাত বনাই খাম। চুঙাত ভাত বনাম, মাংস বনাম। আমাৰ এইফালে মাংস আছে, এইটো ব্ৰইলাৰ মাংস কেনেকৈ দেখিছে দে বগা পলিথিন দিছে। তাৰপিছত আমাৰ ইয়াত চাউল আছে, কিবা কিবি আছে আৰু আমি ধুনীয়াকৈ লৈ লৈছোঁ। এয়া তেলৰ বটল এইখিনি হৈ যাব আমাক। আমি তিনিজন ওলাইছোঁ, এজন হাই। তাৰপিছত আমাৰ ভাইটি এজন আছে। অ' ব্ৰ' Hai. ব'ল যাম ব'ল। চ' গাইছ এইখিনি বস্তু বনাবলৈ যিহেতু আমি জংঘলত যাম, এতিয়া আমি চুঙাত ভাত বনাম। যিহেতু চুঙা কাটিবলৈতো দাও লাগিব। মই চ' গাইছ দাও আনিবলৈ গৈ আছোঁ। এটা ল'লেতো সেইটো হ'লে হৈ যাব। হ'ব লোকেলত হৈ যাব, এনেকৈ বনাম চুঙাত। মই দাও আনি আছোঁ ৰ। চ' গাইছ মই দাওটো আনি আছোঁ, তাৰপিছত বোলক লগ পাই আছোঁ। চ' গাইছ ফাইনেলি দাও আনি ল'লোঁ। এইখন হৈছে, এইখনৰ দি আমি এতিয়া চুঙা কাটিম। আৰু আমাৰ ভাইটি কেইজন ওলাই আছে। ব'ল আজি পুৰা পিকনিক হ'ব ৰে। চলো 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 কিটো হ'ব দে ব'ল। চ' গাইছ আমি তিনিজনে ওলাই লৈছোঁ। এতিয়া আমি জংঘলতে যাওঁনে পথাৰতে খাওঁনে ঠিক নাই। মানে পথাৰত আমাৰ লগৰটোহঁতৰ পথাৰ আছে, সিহঁতৰ তাতে মানে কি বোলে মাৰু ঘৰ বনোৱা আছে। তাতে আমি ধুনীয়াকৈ চুঙা টুঙা কাটি মেলি বনাই কৰি তাতে খাব পাৰোঁ। যদি ক'ৰবাত ভাল জেগা দেখিলে আমি ভাল জেগাটো খাম। এতিয়া আমি বৰ্তমান ওলালোঁ ধুনীয়াকৈ। দাও লৈছোঁ, চাকু লৈছোঁ, আলু কাটিব লাগিব, পিঁয়াজ কাটিব লাগিব। চ' আপোনালোকে এইবিলাক বস্তু প্ৰথমতে চাই ল'ব হা। জলকীয়া নিমখটো মেইন, সেইবোৰ মানে মানুহ পাহৰি যায়। চ' জলকীয়া নিমখ মেইন, এইবিলাক চাই ল'ব। আমি চব ধুনীয়াকৈ ৰেডি কৰি লৈছোঁ, যাতে আমি একো কি বোলে নিব লগা নহয় আকৌ পিছত আহি। চ' গাইছ ব'ল জল্দি, টাইম নাই আৰু। তো আমি ওলাই দিম ইয়াৰ পৰা। লেটছ গ'। চ' গাইছ আমি তিনিজনে কি ধুনীয়া শাৰী পাতি গৈ আছোঁ। এতিয়া মানে ইয়াৰ পৰা কমচে কম 100 মিটাৰমান হ'ব আৰু আমি যিটো জেগালৈ গৈ আছোঁ। বেছি দূৰতো নাযাওঁ মানে, কাৰণ গৰম বহুত। অ' ভাই চেণ্ডেল মোৰ ছিগি গ'ল বে, লটিত লাগি আছিলে। ইমান জংঘল গাইছ। লেটছ গ' টু পিকনিক। চ' গাইছ ফাইনেলি আহি আমি এটা জেগাত পাইছোঁ। মেইন ডেষ্টিনেশ্যনলৈ পোৱা নাই মানে গৈ। এতিয়াও আমি এই আমাৰ ফ্ৰেণ্ডৰ আৰৰ মাটিত জুম খেতিত পাইছোঁ। এই গাইছ চাওকচোন, এইটো কি মজা, লগতে কি নাইচ ভিউ। এনেকুৱা প্লেচত আৰু খানা বনাই খোৱা মজাই বেলেগ। আজি খানা খোৱা হ'ব ন ভাই? আজি খাম আৰু আজি এইটো জিম্বুৰাৰ পৰা এইটো লৈ যাম নেকি, আনাৰস। তাৰ আনাৰস এনে লগাওঁতে গুটি লাগিছে। এটা মাৰো ঘৰ পাইছোঁ আৰু আহি সেই গৰমত আপোনালোকৰ কাৰণে ভিডিঅ' বনাই আছোঁ। চাব দে গাইছ। এই চাওক এটা Subscribe কৰি দিব গাইস। ৰাইডাৰ পুলিন ছাবস্ক্ৰাইব কৰি দিব। আমি ইমান কষ্ট কৰিছোঁ, লাইক কৰি দিব। পানীও নাই এক টোপ। ধান লগাওঁতে চা না, এইখিনি থাকি গ'ল চা, কঠীয়া বেয়া গ'ল গাইস, পকা খাই গ'ল। ইয়াতে লোকচান হ'ব এয়া। মই মাজতে বহুত গা ধুব আহিছিলোঁ ইয়াত। মিনাৰেল থকা পানী খাম এতিয়া। বল। চ' গাইছ ফাইনেলি গাঁৱৰ পৰা আহি আমি জংঘলত সোমালোঁ। আলু আনিছে। এতিয়া আমি যাম, গৈ মেলি ধুনীয়াকৈ বনাম, খাই মেলি গুচি আহিম জল্দি। ঘৰতো মানুহ নাই গাইছ। দিলে বেয়া আচৰি মোক। পাহাৰত থাকি পুৰা কালুৱা হৈ গৈছোঁ বে। চ' গাইছ আমি লাহে লাহে বস্তুবোৰ আৰম্ভ কৰিছোঁ আৰু কাটা। আমাক দৰকাৰী হ'ব কলপাত। চ' কলপাত আমি কাটিম এতিয়া। ধুনীয়াকৈ ইয়াতে লাগি আছে সৰু চুঙাত সোমাই দিবৰ কাৰণে। গৈ থাক।
এইকেইটা কলপাতকেইটা চুঙাত সোমাই দিবৰ কাৰণে বঢ়িয়া হ'ব সৰু সৰু যে এইকেইটা কাট 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 বেছিকৈ কাট हो जाएगा क्या नहीं वो और चाहिए जाओ जाके काटो 4 केले के पत्ते कट कर रख दिए हैं यहाँ पे और चाहिए हम लोगों को इतना नहीं चलेगा और ज़्यादा चाहिए हम लोगों को लो गाइस कम से कम আছে নেকি 7খন 8খন মান গৈ থাকিব লাগে এতিয়া আমাক লাগিব চুঙা লাগিব চুঙা চ' গাইছ কলপাত কাটি ল'লোঁ কলপাত কাটি লোৱা হ'ল এতিয়া আমি গৈছোঁ তলত গৈ আমি বাঁহ কাটিম আৰু সেই দুইটাই বেছিকেলি কি লাগে মেইন বস্তুটো হৈছে ইয়াৰ বাঁহ সেইটোৱে মেইন চ' বাঁহটো কাটিব লাগিব আমি এইটো চুঙাত বনাই খাম চ' তলত গৈ কাটিম তাৰপিছত কলপাত লৈ ল'লোঁ বেছি টাইম নালাগে আৰু বাঁহটো পালেতো আৰু জুই দিম আৰু খৰিত তাৰপিছত চুঙাত বস্তুখিনি দি দিম আৰু ধুনীয়াকৈ জুইত দি দিম আৰু সিজি যোৱাৰ লগে লগে খাবহে লাগে আৰু চ' আপোনালোকে এনজয় পাব ভিডিঅ'টো খুবেই ভাল পাব আপোনালোকে শিকিবও পাৰিব যদি কোনোবা নাজানে চাই লওক এই ভিডিঅ'টো ধুনীয়াকৈ শিকি যাব ময়ো ধুনীয়াকৈ দেখুৱাই যাম যে কি কৰিব লাগে চ' ব'লক একেবাৰে তলত গৈ লগ পাই আছোঁ চলো চ' গাইছ ইয়াতে এতিয়া আমি বাঁহ কাটিম কুমলীয়া এডাল বাঁহ চাই আমি কাটিম আৰু সেই বাঁহ কাটি লৈ আমি বনাবলৈ ষ্টাৰ্ট দিম আৰু চ' চাই থাকক এই ব্ৰ' আহা বে ঐ কাম কৰিব লাগে বাঁহ কাটোগৈ চ' গাইছ বেম্ব কাটিব যাওঁ যিহেতু সিহঁতে নাহে আৰু মই মাতি আছোঁ বাৰে বাৰে মাছ ধৰাত বিজি হৈ গ'ল চ' মই কাটোঁ আৰু মানে কি হয় কুমলীয়া বাঁহ হ'লে বেছি ভাল মানে সোৱাদ হয় টেষ্টটো হয় মানে চ' মই এডালকে ভাল দেখিলোঁ এডালকে কাটোঁ চ' গাইছ বাঁহ কাটি ল'লোঁ এডাল হৈছে আমি য'ত কি বোলে ভাত বনাম চ' এডালতে বনাব লাগিব এতিয়া এডাল কৰি আমি চুঙা কাটিম ইয়াৰ পৰা চ' পেলাই দিলোঁ হৈ গ'ল চ' এতিয়া ভাইটিজনে কাটিব চ' গাইছ প্ৰথমটো চুঙা কাটিলোঁ মানে কি হয় চুঙা কাটিলে মানে গাত ডাঙৰ হ'ব লাগে মানে সুবিধা হয় আৰু বনাবলৈ এইটো চাওক কি ধুনীয়া এইকেইটা মাছ পাইছে ধৰিলে আৰু কেইটামান পালে ভাল লাগিলে হয় এই যাব লাগিব পানী আনিব দেই আমি বনাম আৰু নহয় পানী আনি দিবি আগত হৈ যায়গা না পাঁচটা চুঙা কাটিলোঁ 5টা চুঙাত হ'বনে নাই ঠিক নাই তথাপিও আমি এতিয়া কাটি কিনে আগতে চাই লওঁ এটা আমাৰ বস্তুখিনি আছে বস্তুখিনি ওলাই দিওঁ क्या क्या है अभी देखा देता हूँ এইটো তেল জলকীয়া পিঁয়াজ তাৰপিছত এইটো আমি কাটা নিমকি আনিছিলোঁ সেইটো খাম এতিয়া তাৰপিছত এইটো হৈছে আলু পিঁয়াজ আদা ঐ বঢ়িয়া লাগিব আজি এইটো হৈছে চাউল আৰু এইটো হৈছে মাংস আইটেম ঐ তাৰপিছত এইটো এটা চাউল আজি ভাতকে বেছি খাম আৰু এইটো এটা চাউল চ' মনাত একো নাই আৰু চ' গাইছ আমাৰ ভাইটিজনে এতিয়া খৰিত জুই ধৰি আছে ব্ৰ' গৰম কেনে ভাবিছিলোঁ পাহাৰত ঠাণ্ডা বুলি ক'ত ঠাণ্ডা গৰমেচোন আমি এতিয়া ধুনীয়াকৈ কাম বন মিলিজুলি কাম কৰোঁ ধুনীয়াকৈ হেল্প কৰা কৰি তেতিয়া জল্দি হ'ব চ' আপোনালোকে চাই দিয়ক মই মোবাইলটো টাইম লিষ্টত ৰখাইছোঁ লেটছ গো চ' গাইছ আমি কাম কৰি থকাতে মই খাবলৈ কাটা নিমকি আনি লৈছিলোঁ এইটো চক খামৰি টাইপ পেলাই জুইখিনি ধুনীয়া লাগিছে দেই বাহ চুঙাকেইটা
আমাৰ সেই ভাইটিজনে পানী আনিব গৈছে পানী লাগে যিহেতু চ' গাইজ আমি এতিয়া লাহেকৈ কলপাতত কি বোলে চাউলটো দিম আৰু এতিয়া আমি কলপাত কাটি আছোঁ বহুত নিয়ম আছে ইয়াৰো নহ'লে এইবিলাক চব ধ্বংস হৈ যাব প্ৰথমতে আপোনালোকে এনেকৈ পাত কাটি ল'ব তাৰপিছত গাইজ এনেকৈ চাউল দিব লাগিব এনেকৈ চাউল চাউলখিনি অলপ ভিজাই ল'ব লাগিব তাৰপিছত এনেকৈ পাতত দি যাব এনেকৈ দি যাব সিজিব আৰু এতিয়া অলপ পিছত চাই থাকক আপোনালোকে না কি কোৱা ব্ৰহত কাৰো মাত নাইচোন এটা বনাই ল চ' গাইজ এটা বনাই হ'ল এইটো হৈছে আমাৰ বস্তুটো এতিয়া আমি এইটো লাহে লাহেকৈ চুঙাত ভৰাই দিম আৰু চুঙাত ভৰাই পানী ঢালি দিয়াৰ পিছত আৰু হৈ গ'ল আৰু So guys, finally এটা চুঙাত ডান হৈ গ'ল ইয়াত পানী ঢালি দিম এতিয়া দেখা পাব এইফালে So guys, চুঙাত কি ধুনীয়াকৈ চাউলখিনি দিলোঁ এতিয়া পানী ভৰাব লাগিব পানী ভৰাব গৈছোঁ আছিলে ন ইয়াত আছে পানী ভৰাই ললো এতিয়া আমি লৈ যাব লাগে লৈ যাই ফুল হ'ব লাগে জুইত দিব লাগে তাৰ ওপৰত হৈছে নে নাই এইটো মালটো ওপৰত হ'ব লাগে সি কিন্তু পানী হেৰি বস্তুতে উঠি আহিছে গম পাওঁ ন এইটো বস্তুতে উঠি আহিছে একো নাই এনে নামি যাব এটাতো হ'লে ফাইনেলি জুইৰ ওপৰত দি দিলোঁ এতিয়া বাছ জুই লাহে লাহে দি থাকিব লাগে এইখিনি গোটেইখিনি চাউল গাইছ মাংসটো এতিয়া আমি ভৰামহে ঢাল 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 এইটো খোলাই খোৱা নাই ভালকৈ খুলি লওঁ
চ' গাইজ ফাইনেলি আমাৰ লাহে লাহে হ'বলৈ ধৰিছে আৰু এডাল আমি প্ৰথমৰ পৰা মানে ইয়াতে হৈ যোৱাৰ পিছত এনেকৈ কৰিব লাগিব আপোনালোকে পানীটো উল্টা কৰি ঢালি দিব লাগিব দে ঢাল ব্ৰ চাওক পানীখিনি ওলাই দিব লাগে আৰু এনেকৈ বঢ়িয়া বঢ়িয়া বহুত টাইম লাগিলে দেই তাৰপিছত গাইছ আপোনালোকে চুঙাটো উল্টা কৰি থ'ব তেতিয়া মানে পানীখিনি পৰি থাকিব তাৰপিছত লাহেকৈ দাও দি ফালি দিলে হ'ল আৰু বস্তুখিনি ওলাই যাব ধুনীয়াকৈ খাব 1 pound fish bare eat Masuk na loy Behan ka No problem हम सो गया क्या बोलते हैं इसको यहाँ पे ये निकल के आया तो क्या बोलते गुम्बानी हमारे लिए गुम्बानी अमान এইটো আছিলে এইটো চুঙাত মাংস এইটো উতলা নাই এইটো চ' গাইজ ফাইনেলি আমাৰ খাবলৈ হৈছে আৰু ভাইটিজনে পাত আনিবলৈ গৈ আছে আমি মানে পাতত খাম এতিয়া লাহে লাহে আমি ওলাইছোঁ আৰু ভাতখিনি এইটো চাওক ধুনীয়া এটা চেন এটা মাৰিছে দেই ধুনীয়াকৈ গোন্ধ এটা মাৰিছে আৰু এইটো হ'লে আৰু প্ৰায় এইটো আমাৰ মাংসৰ চুঙাটো ঐ এইটো অঁ পাতখিনি ডাঙৰ ডাঙৰ চাই কাটি লৈ আনিবি চ' গাইজ ফাইনেলি গাইজ ভাত এসাঁজৰ কাৰণে ইমান কষ্ট চাওক না কিমান ধোঁৱা ওলাই আছে বে থাকিব শান্তি দিয়া নাই চকুটো জ্বলি গৈছে ফাইনেলি আমি এইটো পাতৰ ভাত খাম এটা আমাৰ লোকেল ন বয় ইয়াছ বঢ়িয়া লাগিব বে ভাতখিনি আমি কি ধুনীয়াকৈ এনেকৈ ওলাই ল'লোঁ নাবাঢ়িবি দেই এতিয়া এই তাতে হেৰি কৰিম লাহেকৈ চ' গাইজ এইটো ফাইনেলি আমাৰ মাংসটো এতিয়া মই ঢালিব গৈ আছোঁ চাওক গাইজ কি ধুনীয়া এটা চেন মাৰি আছে ৰে গাইজ প্ৰথমতে জোল ওলাইছে পাতলো এখন Ya pak sele, falke ta, kon falke. Kujung ni jangan orang kerja ni. Cakap dia cuma cakap terus tunggu dia. Nak cakap nak. Tunggu dulu cakap. So guys, মাংসখিনি এইখিনি so guys, চাওক মাংস কি ধুনীয়া সিজিছে ৰে এতিয়া ভাতখিনি খাম আৰু ভাতবাৰ ভালকৈ চবফালে লাহেকৈ বহিল শান্তি মতে খেলি মেলি নকৰিবি এতিয়া চ' গাইছ মাংস চাংস ধুনীয়াকৈ সিজিলে ভাতো সিজি গ'ল এতিয়া আমি লাহে ধীৰে খাম আৰু একেলগে টেষ্ট কৰি চাওঁ অলপ দেই মই দেই গাইছ এইটো ডিজাইনটো মজা লাগিছে ৰে এইটো চাওক কি আপলে उसको दे दो लाइक दा
और एक दो चाहिए पूरा पूरा वहीं का बिजनेस चल रहा बिजनेस डबल डबल ना ओ मुझे ना बोल इसको ये नहीं मारुति डायरेक्ट आज आज के लिए बिजनेस मारो সো গাইজ ফাইনেলি আমি ভাগ ভাগ কৰি ললো এফালে এজন ভাইটি বহিছে এফালে এজনৰ ভাইটি এখন মোৰ ডিছ সো গাইজ আমি এতিয়া খাম আৰু একেলগে সবে লেটস গো লেটস এনজয় দা পাৰ্টি ইয়া সো গাইজ আপোনালোকে চাওক কেনেকুৱা মজা না ৰুগা মজা সো গাইজ মই এতিয়া খাম কেনেকুৱা লাগিছে খালোৱে উঠুনি উফ সঁচা হয় দে इंची सब चूस ओ পিঁয়াজ পিঁয়াজটো কাটা लाहे কষ্ট কৰি বনাই খাইছো যে বহুত টেষ্টি লাগিছে কষ্ট কৰা ফল পাইছো আমি কষ্ট কৰা ফল পাইছো আমি মিঠা মিঠা লাগিছে ন হলে মই কাম কৰা নাই আকৌ আমি আহিম কেতিয়াবা দেই অ এনেকৈ খাব চ আমি ভাত খাওঁ এতিয়া So guys, আমাৰ খোৱা বোৱা হৈ গ'ল আমি বহুত দিনৰ মূৰত মানে বহুত দিনৰ পৰা আমাৰ প্লেন আছিলে আমি ধৰক চুঙাত ভাত বনাই খাব যাম বুলি চ' আজি ফাইনেলি ডান হৈ গ'ল ডান মানে ইমান দিন প্লেন কৰা নাই আমি ইনষ্টেণ্টে হয়তো আমি তিনিজনে 50-50 উঠাই ল'লোঁ মাংস 150 টকা আনি ল'লোঁ এতিয়া আমি বিন্দাছ গৈ থাকিম আৰু আমাৰ ভাইটিকেইজন ইয়াতে আছে অ' গাইছ ঐ টাটা বাই 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 চ' গাইছ ইমানেই আছিলে আজিৰ ভিডিঅ'টো ইমান দেৰিলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ লগ পাম নেক্সট এটা ভিডিঅ'ত টিলেন টাটা বাই বাই ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব